পোনপ্ৰথমে আপোনালোকক ৰঙালী বিহু উপলক্ষে বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া আমাৰ ঘৰৰ ৰাজা বেটা। ৰাতিপুৱা শুই উঠিছে, কিন্তু তাৰ টোপনি খতমেই হোৱা নাই। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাজা আৰু মোৰ পৰা। ৰাতিপুৱা এতিয়া আমি গৈ আছোঁ জেতুকা ছিঙিবলৈ। ক'ৰ পৰা ছিঙিম? ঠিক আছে ব'লা। ৰাতিপুৱা আমি গৈ আছোঁ এতিয়া জেতুকা ছিঙিবলৈ। আজি গৰু বিহুৰ দিনাখন আমি জেতুকা পাত লগাম। এই আইজনী গা পা ধুই ৰেডি কিন্তু দেই, হয় নাই? আজি হালধিও লগাব লাগে। আমি হালধিও লগাম, চব লগাম। মই আৰু খুৰাৰ ছোৱালীজনী এতিয়া জেতুকা পাত ছিঙিবলৈ আহিছোঁ আমাৰ মাজু খুৰাৰ ঘৰত। আগতে আমি একেলগে আছিলোঁ যেতিয়া আমাৰ জইণ্ট ফেমিলি আছিলে। এতিয়া সকলোৱে বেলেগ বেলেগকৈ থাকোঁ, কিন্তু ওচৰে এতিয়া জেতুকা পাত ছিঙি আছোঁ। আৰু এই যে বহাগৰ সময়ত জেতুকা লগোৱা বহুত বেছি ভাল লাগে, নহয় জানো? আপোনালোকে লগাইছেনে? মই কিন্তু জেতুকা পাত ছিঙি কেৱল হাততে নহয়, আজি মই চুলিটো লগাম। আৰু সেয়েহে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব দেই। আৰু কি কৰোঁ আপোনালোকে গম পাব। জেতুকা জেতুকা দুহাতত, জেতুকা দুহাতত, জেতুকা নধৰে ৰং। ফাইনেলি লগালোঁ। আমি জাষ্ট গা পা ধুই ৰেডি হ'লোঁ, আৰু ৰেডি হৈ এতিয়া ভাবিছোঁ আমি কেইখনমান ফটো উঠোঁ। আৰু এতিয়া কাপোৰযোৰ পিন্ধিছোঁ, চাদৰ মেখেলা। কেনেকুৱা লাগিছে? আৰু সকলোলৈ বহাগ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চ' এতিয়া আমি ফুৰিবলৈ গৈ আছোঁ আমাৰ মাৰ বা, অৰ্থাৎ আমাৰ জেঠাই। তো জেঠাইটোৰ ঘৰলৈকে গৈ আছোঁ। ইফালে আছে দীপশিখা, ইফালে আছে মা। এয়া আমি চবেই এতিয়া ফুৰিব যাম, দেখুৱাম, ঠিক আছে? জাষ্ট জেঠাইহঁতৰ ঘৰ আহি পালোঁ, আৰু আহিয়ে গম পালোঁ যে মোৰ ভাইটিয়ে ইমান ধুনীয়া ছবি আঁকিব পৰা হৈছে, জেঠাইৰ ল'ৰা। আৰু ইফালে কাকনো আৰ্ট কৰিছে মই আপোনালোকক দেখুৱাই আছোঁ। বহুত ডাঙৰ ব্যক্তিসকলক সি আৰ্ট পৰ্ট্ৰেইট কৰিছে। টাইগাৰ শ্ৰফ, তাৰপাছত ৰনাল্ডো, আৰু আছে বহুত কেইজন ব্যক্তি। মই অকণমানকৈ আপোনালোকক দেখুৱাই আছোঁ। ইমান কম সময়ৰ ভিতৰত যে সি ইমান ধুনীয়াকৈ আৰ্ট কৰিব পৰা হৈছে, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে। এতিয়া সি ক্লাছ 10 পাইছে, আৰু যদি ভালদৰে প্ৰেক্টিছ কৰি থাকে তেতিয়াহ'লে আগলৈ বহুত ধুনীয়াকৈ আঁকিব পাৰিব। এয়া হৈছে ডিম্পুটো কমপ্লিট হোৱা নাই, আৰু সঁচাকৈ ভাল লাগিছে। আৰু ইমান সৰুতে দেখিছিলোঁ, এতিয়া ইমান ডাঙৰ হৈ কিবা এটা যে কৰিব পৰা হৈছে, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিছে। এতিয়া মই জেঠাইহঁতৰ পিছফালটো অকণমান দেখুৱাব বিচাৰিছোঁ যে আজি এই আবেলি সময়ত আমি কিদৰেনো সময়বিলাক অতিবাহিত কৰিছোঁ, সেইখিনি দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে আমি মান ধনিয়া বুলি কওঁ, আপোনালোকে কি কয় নাজানো, বহুতেই ভাল লাগে গোন্ধটো। ইয়াৰে আমি কিছু পুলি ল'ম বুলি ভাবিছোঁ, কাৰণ ৰুই দিলে বহুত ধুনীয়াকৈ খাবলৈও পাম। তাৰপিছত ইফালে আছে অমিতা, আৰু মানে বাৰীত যিবিলাক সাধাৰণতে আমি দোকানত কিনিবলগীয়া হয়, সেইবিলাক বাৰীৰ পিছফালে আছে। দেখি সঁচাকৈ খুব বেছি ভাল লাগে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে কি ছিঙি আছে। এইটো শাকটো অকণমান তিতা লাগে। এই শাকটো আমাৰ কাৰণে তুলি আছে, কাৰণ আমি খাই বহুত বেছি ভাল পাওঁ। আৰু এই শাকটো হজম শক্তি বঢ়ায় বুলি কয়, আৰু সেইকাৰণে মাহঁতে আহিলেই মানে ছিঙিব দিয়ে আৰু খাই ভাল পায়। আৰু আনফালে দেখুৱাই আছোঁ, এয়া মোৰ মা কণ বিলাহী ছিঙি আছে। আৰু এই বিলাহীকেইটা বহুত বেছি ভাল লাগে খাই, আৰু যি পাইছে আৰু সেইখিনি ছিঙি আছে, কাৰণ ঘৰৰ বস্তু সঁচাকৈ খুব বেছি ভাল লাগে খাই। এইটো এটা সৰু বাবু, চুমা এটা দিয়া, দেখাই দিয়া, কি লাগে? ইফালে আছে পদিনা, আৰু মই পদিনাৰ চাটনিও খাই খুব বেছি ভাল পাওঁ। আজি ইমান ধুনীয়া পদিনাৰ চাটনি, মানে গধূলি হ'ব, মানে আজি ৰাতি হ'ব, আৰু সেয়েহে পূৰা ছিঙি লৈছোঁ। এতিয়া মই দেখুৱাই আছোঁ জেঠাইৰ মৰমখিনি। এই যে আমি আহোঁ বহু দিনৰ পাছত, এই যে বাৰীৰ পিছফালে যিখিনি থাকে, সেইখিনি যে ছিঙি বুটলি আমাক দিয়ে, সেইটোৱে হৈছে মৰম। সঁচাকৈ খুব বেছি ভাল লাগে এই মৰমবিলাক এতিয়াও অটুট থকাৰ কাৰণে। এতিয়া আমি বহু সময় থাকিলোঁ, ধুনীয়াকৈ কথা পাতিলোঁ, চবৰ লগত খা খবৰ ল'লোঁ। এতিয়া ভাল লাগিলে। ইয়াৰ পাছত এতিয়া আমি ঘৰলৈ যাওঁ, কাৰণ গুৱাহাটীও যাবলগীয়া আছে, কাম আছে নহয়, কামবিলাক ৰাখিছোঁ সেইকাৰণে। আৰু এইটো টিকলু বাবুটোৰ লগত বহুত খেলিলোঁ দেই, আৰু টিকলু বাবুটোলৈও
ভিডিঅ'টোৰ জৰিয়তে বহুত বেছি মৰম আৰু এই মৰমবিলাক সদায় থাকক কিউট আচ্ছা ঠিক আছে এতিয়া আমি যাওঁ ঘৰলৈকে ভিডিঅ'টো শেষ কৰিলোঁ এখন ফটোৰ দ্বাৰা এইখিনি জেগাত ফটো উঠিলোঁ আপোনালোকৰ কেনেকুৱা লাগিছে এই ভিডিঅ'টো ভাল লাগিলে ক'ব